ভগৱান শ্ৰীৰামে 14 বছৰ বনবাসৰ পিছত যেতিয়া অযোধ্যাত ঘূৰি আহিছিল তেতিয়াই কিন্তু তেওঁ প্ৰথমতে নিজৰ মাতৃ কশল্যাৰ ভৰি চুই সেৱা কৰা নাছিল। তাৰ বিপৰীতে ৰাণী কৈকেয়ীৰ ভৰি চুই সেৱা কৰিছিল আৰু কৈছিল, হে মাতৃ, তোমাক শতকোটি প্ৰণাম। তুমি যদি মোক বনবাস নিদিলাহেঁতেন মোৰ জীৱনটো আধৰুৱা হৈ থাকিলহেঁতেন, কাৰণ মই সুগ্ৰীৱৰ দৰে এজন প্ৰকৃত বন্ধু নাপালোহেঁতেন, হনুমানৰ দৰে এজন প্ৰিয় ভক্তও নাপালোহেঁতেন, আৰু তাতোকৈ ডাঙৰ ৰাৱণৰ দৰে এজন শত্ৰু নাপালোহেঁতেন, যাক বধ কৰি আজি মই গোটেই ব্ৰহ্মাণ্ডত অধিক পৰিচিত হৈ গ'লোঁ। ইয়াৰ পৰা আমি কি বুজিলোঁ যে মানুহে আপোনাক যিমানেই হিংসা নকৰক, আপোনাৰ যিমানেই বেয়া আলোচনা নকৰক, আপোনাৰ বিষয়ে যিমানেই বেয়া নাভাবক, তাৰ পৰিণাম কিন্তু ভালেই হ'ব। মানুহে আপোনাৰ কথা বেয়াকৈ আলোচনা কৰিলে বুলিয়ে, আপোনাক হিংসা কৰিলে বুলিয়ে নিজৰ কৰ্মত ব্ৰেক লগালে নহ'ব। কৰ্মই ধৰ্ম বুলি আগুৱাই গৈ থাকক। নিজৰ কৰ্মক অৱহেলা নকৰি আগুৱাই গৈ থাকক, ফল নিশ্চয় ভাল পাব। মুঠতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব আৰু সৎ পথত চলিব। দেখিব জীৱনটোত সকলোবোৰ ভাল হৈ যাব আৰু তাৰ ফলাফলবোৰো ভালেই হ'ব। ধন্যবাদ।